वेलकम टू माय यूट्यूब चेनेल बर्णाली गगৈ সকলোকে মই মোৰ यूट्यूब चेनेल बर्णाली गगৈলৈ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকক দেখুৱাম কচুৰ কলা বা কচুৰ ফুল কেনেকৈ খাব পাৰি আৰু কলডিল আৰু কণীৰে তৈয়াৰী এটা নতুন আৰু টেষ্টি ৰেচিপি প্ৰথমে মই কচুৰ কলাখিনি হিজাম তাৰ বাবে মই লৈছো কচুৰ কলা এটা নেমু অকনমান দাইল কেটামান কঠাল গুটি এতিয়া মই কচুৰ কলাখিনি কাটি লৈছো সৰু সৰুকৈ আৰু গেছতে মই এতিয়া গৰম পানী বঢ়াই দিছো আৰু ইয়াতে এতিয়া মই প্ৰথমে দাইল কঠাল গুটি আৰু লাহেকৈ কচুৰ কলা বা কচুৰ ফুলখিনিও একেলগে ঢালি দিম আৰু ইয়াতে মই সোৱাদ অনুসৰি নিমখো দি দিম আৰু সিজিবলৈ দিম দাইলখিনি অলপ আগেই দিছিলো 2 মিনিট মান আগে দিছো আৰু এতিয়া মই এইখিনি ভালদৰে হিজিবলৈ দিম আৰু ইয়া দেখিছে হিজি গল হিজাত মই এতিয়া ইয়াত নেমু ৰস দি দিছো গুটেটো নেমু দিয়া নাই আধা দিছো মই এফাল আৰু ভালদৰে উতলিবলৈ দিলো অলপ ইয়া দেখিছে হিজি গল গটিকে এতিয়া মই এইটো গেছটো অফ কৰি দিম আৰু আনফালে মই এখন কেৰাহীত তেল দি দিলো বেছি দিয়া নাই ডাইলত বেছিকৈ তেল দিলে যেহেতু উপঙি আহে তেতিয়া দেখিবলৈ বেয়া লাগে আৰু খাবলৈও বৰ ভাল নালাগে আৰু এতিয়া মই ইয়াতে খুন্দি লোৱা নহৰু অকমান দি দিছো আৰু নহৰুখিনি অকমান ৰঙা হোৱালৈকে ভাজিছো অকনমান ৰঙচুৱা হোৱাত ইয়াতে মই এতিয়া দাইল দি দিম ইয়া দেখিছে দাইল আৰু কচুৰ ফুলেৰে মিক্স ইয়া মই দি দিছো আৰু ভালদৰে লৰাই দিছো গুটেইখিনি মিক্স কৰিছো আৰু এতিয়া মই গুটেইখিনি ইয়াতে ঢালি দিলো আৰু ভালদৰে মিক্স কৰি ভালকৈ এটা উতল আহিবলৈ দিছো আৰু এটা উতল অহাৰ পাছতে মই এইখিনি ঢাকন মাৰি নমাই দিম হলে আৰু এইখিনি নমাই দিছো এতিয়া মই আনফালে কলডিল মিডিয়াম সাইজৰ এটা আলু কাটি লৈছো আৰু ইয়াতে এটা পিয়াজও কাটি লৈছো ইয়া কলডিল পিয়াজ এটা নহৰু কেইফুটামান জলকীয়া দুটা আৰু ইয়া কণী দুটা আৰু জিৰা গুৰি লৈছো আৰু এফালে কেৰাহীত মই তেল দি দিছো আৰু তেল গৰম হ'বলৈ দিছো তেল গৰম হোৱাত এতিয়া মই ইয়াতে কাটি লোৱা পিয়াজ আৰু জলকীয়া দি ভালদৰে লৰাই দিছো আৰু ইয়াতে মই অকমান নহৰু দি দিছো গুটেইখিনি ৰঙচুৱা হোৱালৈকে অপেক্ষা কৰিছো আৰু এতিয়া অকনমান ৰঙা হোৱাত ইয়াতে মই আলুখিনিও দি দিম কাটি লোৱা আলু কিডখৰ এয়া দেখিছে সকলোৱে বনাই খায় তথাপিও আজি মই মোৰ ষ্টাইলত কেনেকৈনো বনাও আসলতে আপোনালোকক দেখুৱাইছো সকলোৱে জানে তথাপিও আমি কেনে ধৰণেনো বনাও কেনেকৈনো খাওঁ ইয়া দেখুৱাবৰ বাবে চেষ্টা কৰিছো আৰু পিয়াজখিনি ৰঙা হোৱাত এতিয়া মই ইয়াতে কাটি লোৱা আলু কিটুকুৰা দি ভালদৰে ভাজি লম আৰু আলুখিনি যেতিয়া আধা হিজিব তেতিয়া মই ইয়াত কলডিলখিনিও দি দিম আৰু এতিয়া প্ৰথমে মই আলু কিটুকুৰা দি ইয়া ভালদৰে লৰাই মিক্স কৰি ইয়া দেখিছে লৰাই দিছো আৰু ইয়াতে মই এতিয়া সোৱাদ অনুসৰি নিমখ অকমান নিমখ আৰু অকনমান হালধিও দি দিছো আৰু আকৌ অকমান হিজিবলৈ দিছো এতিয়া আলুখিনি আধা হিজাত মই ইয়াতে কাটি লোৱা কলডিলখিনিও দি দিছো আৰু আকৌ ভালদৰে লৰাই দিছো গুটেইখিনি আৰু মিক্স কৰি ঢাকন মাৰি হিজিবলৈ দিছো অলপ সময়ৰ পাছত যেতিয়া কলডিলখিনি হিজিব ইয়াতে মই তেতিয়া কণীও দি দিম কলডিল হিজিলেই এতিয়া মই ইয়াতে অকমান জিৰা মছলা দি দিছো আৰু ভালদৰে মিক্স কৰি দিছো গুটেইখিনি হিজিলে হিজাত এতিয়া মই ইয়াতে কণী দুটাও দি দিম কণী দুটা ইয়া মই ভাঙি লৈছো আৰু ইয়াত ভালদৰে দি মিক্স কৰি লৰাই 2 মিনিট মান হিজাম তাৰ পৰা মই এইখিনি নমাই দিম দুইটা মই ইয়াতে ঢালি দিছো এতিয়া মই
গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। দেখিছে হ'লেই আৰু নমাবই হ'ব। মিক্স কৰি ভালদৰে 1 মিনিটমান সিজিবলৈ দি নমাই থৈ দিম। গতিকে আপোনালোকে ৰেচিপি দুটা চাই কেনেকুৱা পালে মোক জনাব কমেণ্ট বক্সত। আৰু যিসকলে খাই গমটো পাইছেই, আৰু যিসকলে নাই খোৱা তেতিয়াহ'লে বনাই খাব আৰু মোক জনাব। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ। থেংক ইউ ছ' মাছ। লাভ ইউ অল। বাই বাই।